শৰৎ বুলি ক'লেই আচলতে আমি বলিয়ে হওঁ। শৰতৰ মনোমোহা সৌন্দৰ্যত আমি সকলোৱে মোহিত হওঁ। শৰতৰ মনোমোহা সৌন্দৰ্যৰ প্ৰেমত আমি সকলোৱে পৰোঁ। এতিয়া সৃষ্টি কৰাৰ সময় শৰতক লৈ। কবিয়ে কবিতা লিখিছে শৰতক লৈ, গীতিকাৰে গীত ৰচিছে শৰতক লৈ, আৰু কতজনে যে কত সৃষ্টি কৰিছে শৰতক লৈ। শৰতক লৈ মোৰ এটি ক্ষুদ্ৰ অনুভৱ পাঠ কৰিবলৈ লৈছোঁ। আচলতে এই অনুভৱটি আগতেও পাঠ কৰিছিলোঁ, নতুনকৈ বিশেষ একো সৃষ্টি কৰিব নোৱাৰাৰ বাবেই আজি পুনৰ পাঠ কৰি দিছোঁ। শিৰোনাম: তোমাৰ প্ৰেমত সদায় পৰোঁ। পুৱা উঠিয়েই খিৰিকী মেলি দিলোঁ, মৃদু বতাজাকে আহি চুই দিলে শীকালত, মিঠা সুগন্ধিয়ে ধৰিলে নাকত, চকু মুদি দিলোঁ আৰু অনুভৱ কৰিলোঁ তোমাক। দুৱাৰ খুলিয়েই দেখিলোঁ চোতালত থকা শেৱালিয়ে হাঁহিছে, তাইৰ হাঁহিত সুগন্ধি সৰিছে। তলফালে চালোঁ দুবৰিয়ে দলি চাপাৰি দিছে। কাষতে থকা নদীখনলৈ চালোঁ, পাৰত থকা কহুৱাবোৰে হালিছে জালিছে আৰু মোক যেন হাত বাউলি মাতিছে। কি যে মনোমোহা! বুজিবলৈ বাকী নাথাকিল, নিয়ৰ আহি আছে চাগে। এৰা, তোমালোকৰ এই মনোমোহা সৌন্দৰ্যত ময়ো পৰোঁ প্ৰেমত, বাৰে বাৰে শৰতৰ প্ৰেমত। হে শৰৎ, তোমাক স্বাগতম জনাইছোঁ, তোমাক স্বাগতম জনাইছোঁ। তুমি অহালৈ কিমান আশাৰে যে বাট চাই থাকোঁ। তোমাৰ প্ৰেমত মই সদায় পৰোঁ শৰৎ, তোমাৰ প্ৰেমত মই সদায় পৰোঁ। তোমাৰ প্ৰেমত মই যে সঁচাকৈয়ে বলিয়া।